খুৰা কি পিঁয়াজ কাটিছা? এইটো লোৱা মাংস, হাঁহ মাংস অকণমান পাইছিলোঁ। খাব লাগে হাঁহ ঠাণ্ডা দিনত। এইখিনি বনোৱা ধুনীয়াকৈ দেই। বনাব লৈছা নেকি? কি কি লৈছা লগত? পিঁয়াজ, আলু, আদা, ৰচুন, তেজপাত, জলকীয়া আৰু জালুক দুটামান দিছোঁ। জালুক, আদা, ৰচুন, পিঁয়াজ। মাংস কম হ'ল নহয় জানো? হ'ব, ইমান হাঁহ মাংস খোৱা ভাল নহয়। হ'ব, তেল দিলা? অ'কে, বনোৱা। এয়া হাঁহ মাংস বনি আছে, কালাৰটো ধুনীয়াই হৈছে। বনোৱা বনোৱা। এইটো ভাত দাইল হৈ গ'ল, মাংসও চাগে হৈ গ'ল। মাংস ৰেডি নে জান? ৰেডি? টেষ্ট কৰি চামতো নকবা কিয় নাচাম, দিয়া। ৱাও, কালাৰটোতো ঠিকেই দেখিছোঁ। বেছিকৈ নিদিওঁ দেই। দিয়া অকণমান, একো নহয় দিয়া। এই খোৱা মানুহ খাবই আৰু দিয়া। আকৌ প্ৰেছাৰ প্ৰেছাৰ চেছাৰ মোৰ একোৱেই নাই, জখিলেচোন নোলায়চোন। নহয় জখিলেচোন নোলায়চোন প্ৰেছাৰটো, কি হ'ল? অ' আমাৰ মেক্সো ইয়াত শুইয়ে আছিলে।